শ্রমিক অবৈধ করা বন্ধ করো, শ্রমিক অবৈধ করা নেই যাই না যাব, আইনগত সকল সুবিধা দিয়ার ব্যবস্থা করো, আইন অমান্যকারী এই সরকার হায় হায়, এই বিজেপি সরকার হায় হায়। আমি আজি সমগ্ৰ অসমৰ শ্ৰমিক কৰ্মচাৰীসকলে শ্ৰম বিভাগক আমি উত্তৰ বিচাৰি এই উত্তৰ আমি যোৱা ছেপ্টেম্বৰৰ 1 তাৰিখে আমি অসমৰ শ্ৰমিকসকলে চচলত গৈ বৃহৎ আন্দোলনৰ মাজেদি আমি আমাৰ দাবী আমি কিছুমান কৰিছিলোঁ, যেনে আমাৰ ন্যূনতম মজুৰিৰ আমাৰ যে উপযুক্ত ন্যূনতম মজুৰি এই মজুৰি বোৰ্ড বহি আজি আমাৰ নিৰ্ধাৰণ কৰিব লাগে আৰু এই ন্যূনতম মজুৰি অতি শীঘ্ৰে শ্ৰমিকক আদায় দিব লাগে। কিন্তু অসমৰ চৰকাৰখনে প্ৰায় 7 বছৰ ধৰি ন্যূনতম মজুৰি নতুন নিৰ্ধাৰণ কৰা নাই। এইটো এটা হঠকাৰী কাম, শ্ৰমিক বিৰোধী কাম। গতিকে স্বাভাৱিকভাৱে অসমৰ শ্ৰমিক কৰ্মচাৰীসকলে দাবী কৰিছে যে ন্যূনতম মজুৰি অতি শীঘ্ৰে শ্ৰমিক কৰ্মচাৰীক আদায় দিব লাগে। একেধৰণে আজি নিৰ্মাণ ক্ষেত্ৰত কাম কৰা শ্ৰমিকেই হওক, আঁচনিভুক্ত কৰ্মচাৰীয়ে হওক বা অন্যান্য কল কাৰখানাত কাম কৰা শ্ৰমিক কৰ্মচাৰীসকলৰ ওপৰত আজি আমাৰ এই চৰকাৰখনে নিৰ্যাতন কৰিছে। এক কথাত ক'বলৈ গ'লে তেওঁলোকক প্ৰতাৰণা কৰি আছে। আজি নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ জৰিয়তে নিৰ্মাণ শ্ৰমিকসকলক দি কল্যাণ সাধন কৰাৰ কথা আছিল, ইয়াক তেওঁলোকে ভেক ভাওনাৰ ৰূপান্তৰিত কৰিছে। নিৰ্মাণ শ্ৰমিকসকলে তেওঁলোকৰ আইনী প্ৰাপ্য সা সুবিধাবিলাক আদায়ৰ কাৰণে ফৰ্ম ফিল আপ কৰাৰ পিছতো 2020 চনৰ পৰা এতিয়ালৈকে তেওঁলোকে এই আইনী সুবিধাবিলাক পোৱা নাই। একেধৰণে আজি আঁচনিভুক্ত কৰ্মচাৰীসকলে দাবী কৰিছিল যে আমি আন্দোলন সংগ্ৰাম কৰিছোঁ, আমি শ্ৰমজীৱী মানুহৰ হৈ কাম কৰিছোঁ, দেশৰ জনসাধাৰণৰ হৈ কাম কৰিছোঁ। গতিকে আমি মাননি নহয়, আমাৰ মজুৰিৰ প্ৰয়োজন। আজি আমাৰ ৰাজ্য চৰকাৰ বা দেশৰ চৰকাৰে বিজেপি চৰকাৰে এই যি মাননিৰ পৰিৱৰ্তে তেওঁলোক মজুৰিৰ পৰিৱৰ্তে তেওঁলোকক মাননি প্ৰদান কৰি আছে। গতিকে স্বাভাৱিকভাৱে আজি আমাৰ সমগ্ৰ শ্ৰমিক কৰ্মচাৰীয়ে আজি এই আন্দোলনত নামিছে আৰু চৰকাৰৰ পৰা এই প্ৰতাৰণাৰ উত্তৰ বিচাৰি আমি এই শ্ৰম বিভাগৰ কাৰ্যালয়লৈ আমি আহিছোঁ। ইনকলাব জিন্দাবাদ।